যদি ভিডিঅ'খন চাব আহিছে সম্পূৰ্ণ ভিডিঅ' চাব কিয়নো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমত যিমান হৈ যোৱা টেট পৰীক্ষা হৈছে সব মানে কুৱেশ্যন লৈ অহা হৈছে আৰু আজিৰ ভিডিঅ'টো বিশেষকৈ আলোচনা কৰিম মই চিডিবিৰ প্ৰথম চেপ্টাৰৰ পৰা অসমত যিমান টেটত কুৱেশ্যন আহিছিলে সেইবিলাক কুৱেশ্যন লৈ আহিছে প্ৰথম চেপ্টাৰ আৰু আপোনালোকে যদি এইবিলাক কুৱেশ্যন নোৱাৰে বা এইবিলাক কুৱেশ্যন যদি ফেচ কৰিবলৈ অলপ টান পাইছে তেন্তে আমাৰ এটা প্ৰথম যিটো ভিডিঅ' দিয়া হৈছিল এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থাকিব সেইটো ভিডিঅ'ৰ লিংক সেইখন ভিডিঅ' চাই ল'ব আপোনালোকে সেইটো ভিডিঅ' যদি ভালকৈ চাই বা চোৱা থাকে তেন্তে আজিৰ কুৱেশ্যনবিলাক সব পাৰিব তো কনচেপ্ট ক্লিয়াৰ ৰাখিব তেতিয়াহে এইবিলাক এনচাৰ সব কৰিব পাৰিব তো প্ৰথম কুৱেশ্যনটো কি আছে সব পিঁয়াজৰ বিকাশৰ তথ্য মতে তলৰ কোনটো প্ৰজ্ঞাত্মক বিকাশৰ স্তৰসমূহৰ ক্ষুদ্ৰ পৰ্যায়ক্ৰম মানে পিঁয়াজৰ যিটো বিকাশৰ স্তৰ আছিল সেইটো মানে চিৰিয়েলি দিছে কোনটো মানে ৰাইট হয় তো মই এনচাৰ কোৱাৰ আগতে আপোনালোকে এনচাৰ এবাৰ ভাবি ল'ব কি এনচাৰ তাৰপিছত মই যেতিয়া ক'ম তেতিয়া নিজে পৰীক্ষা কৰিব পাৰিব যে মোৰ হৈছে নাই যদি আপোনালোকৰ ভুল হৈ থাকে যদি আপোনালোকৰ কনচেপ্ট অলপ ক্লিয়াৰ কম থাকে তেতিয়াহ'লে মোৰ সেইটো ভিডিঅ' সম্পূৰ্ণ চাব আৰু ভালকৈ চাব যদি সেইটো ভিডিঅ' আপুনি ভালকৈ বুজি পায় আপোনাৰ প্ৰথম চেপ্টাৰত যিকোনো বা এনি কুৱেশ্যন আহিলে আপুনি পাৰিব তো প্ৰথম কুৱেশ্যন কি আছিল প্ৰথম অপশ্যন কি আছে সংবেদী সঞ্চালনৰ পৰ্যায় প্ৰাক সংজ্ঞাত্মক পৰ্যায় মূৰ্ত সংক্ৰিয়াত্মক পৰ্যায় বিধিবদ্ধ সংক্ৰিয়াত্মক পৰ্যায় বি কি আছিল প্ৰাক প্ৰজ্ঞাত্মক পৰ্যায় সংবেদী সঞ্চালনৰ পৰ্যায় মূৰ্ত সংক্ৰিয়াত্মক পৰ্যায় বিধিবদ্ধ সংক্ৰিয়াত্মক পৰ্যায় তো এইকেইটা অপশ্যন চাৰিটা অপশ্যন কি আছে উলট পালটকৈ দিয়া আছে ইয়াতে উলট পালটকৈ দিয়া আছে অপশ্যনবিলাক তো আপোনাৰ যিটো মানে চিৰিয়েলি আছে মানে যদি শুদ্ধ আছে সেইটো তো ৰাইট এনচাৰ কি হ'ব সংবেদী সঞ্চালনৰ পৰ্যায় প্ৰাক সংজ্ঞাত্মক পৰ্যায় মূৰ্ত সংক্ৰিয়াত্মক পৰ্যায় আৰু বিধিবদ্ধ সংক্ৰিয়াত্মক পৰ্যায় তো আপোনালোকে এটা মই সাজেষ্ট কৰিম যে আপোনালোকে হেৰি কৰিব চিডিবিৰ যিবিলাক টপিক আছে বা যিবিলাক টাৰ্মছ আছে ইংলিছত চাব ইংলিছত চালে কি হয় ইংলিছ ৱৰ্ডবিলাক চেঞ্জ নহয় কিন্তু অসমীয়া ৱৰ্ডবিলাক চেঞ্জ হৈ থাকে যিহেতু আপোনালোকে চাওক সংবেদী সঞ্চালনৰ পৰ্যায় এইটো কিন্তু আৰু এটা নাম আছে অসমীয়া ইন্দ্ৰিয় সঞ্চালনমূলক বিকাশ কিবা এনেধৰণৰ কিবা নাম আছে দুই তিনিটা ৱৰ্ড আছে এনেকুৱা কিন্তু আপোনালোকে যদি চাই ইংলিছত চাই কিন্তু নামবিলাক চেঞ্জ নহয় আগতটোৱে থাকে আৰু এটা নামে থাকে কি হয় সেন্সৰি মোটৰ ষ্টেজ প্ৰি অপাৰেশ্যনেল ষ্টেজ কনক্ৰিট অপাৰেশ্যনেল আৰু ফৰ্মেল অপাৰেশ্যনেল তো ইংলিছত চেঞ্জ নহয় বিশেষকৈ ক'ত চেঞ্জ হয় অসমীয়াত চেঞ্জ হয় তো আপোনালোকে ইংলিছত এইটো মনত ৰখাৰ কাৰণে মই আপোনালোকক এটা বস্তু দেখাই দিম পিঁয়াজৰ চাৰিটা ষ্টেজ আছে এইটো আপুনি শ্বৰ্টকাটত মনত ৰাখিব হ'লে কি হ'ব সেন্সৰি মোটৰ এছ প্ৰি অপাৰেশ্যনেল পি কনক্ৰিটৰ চি আৰু ফৰ্মেলৰ এ এই চাৰিটা মনত ৰাখিব কি হয় এছ পি চি এফ এইটো কি আছিল পিঁয়াজৰ চাৰিটা ষ্টেজ এইটো কি এছ পি চি এফ এছ ফৰ কি সেন্সৰি মোটৰ পি ফৰ প্ৰি অপাৰেশ্যনেল চি ফৰ কনক্ৰিট এফ ফৰ ফৰ্মেল তো আকৌ ইয়াতে হওক চাওক ইয়াত মিলিছে নাই সেন্সৰি প্ৰি অপাৰেশ্যনেল কনক্ৰিট এণ্ড ফৰ্মেল ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন গ'ল আৰু যিসকল কনচেপ্ট এইবিলাক মানে এতিয়াও এনচাৰ ভালকৈ কৰিব পৰা নাই সেইসকলে যেন মোৰ এই কনচেপ্টৰ ভিডিঅ'টো চালে আপোনালোকে 100% সব মানে সব কুৱেশ্যন যিকোনো কুৱেশ্যন ফাৰ্ষ্ট চেপ্টাৰৰ পৰা আহিলে আপোনালোকে পাৰিব তো নেক্সট কুৱেশ্যন কি আছিল আৰ্নেষ্ট জনছৰ মতে কৈশোৰকালৰ সময়সীমা কি তো অপশ্যন এ আছে 11 পৰা 18 বছৰলৈ অপশ্যন বি আছে 12 পৰা 18 লৈ অপশ্যন চি আছে 12 পৰা 16 বছৰলৈ আৰু অপশ্যন ডি আছে 13 পৰা 18 বছৰলৈ এইটো 2019ত আহিছিল তো মই আপোনালোকক এইটো বহুত ভালকৈ পঢ়াইছোঁ আৰু বহুত ধুনীয়াকৈ নোটছো দিছোঁ আপোনালোকে যিসকল মোৰ ভিডিঅ' চাইছে সেইসকল পাৰিব তো এইটো ৰাইট এনচাৰ কি হ'ব অপশ্যন বি 12 পৰা 18 বছৰলৈ আৰ্নেষ্ট জনছৰ মতে কৈশোৰকাল আছিল ঠিক আছে নেক্সট কুৱেশ্যন কৈশোৰকালত এটা শিশুৱে তলত দিয়া কোনবোৰ সমস্যাৰ সন্মুখীন হয় তো কৈশোৰকালত মানে বুজিছোঁ এডলচেঞ্চত এটা শিশুৱে কি সমস্যাৰ সন্মুখীন হয় 2019ত আহিছিল ইউপি টেটত জনসম্পৰ্কীয় সমস্যা এইটো হয় মানসিক জটিলতাৰ সমস্যা এইটো হয় অপৰাধ প্ৰৱণতাৰ সমস্যা এইটো হয় আৰু সামাজিক সমালোচনাৰ সমস্যা এইটো হয় আত্মনিৰ্ভৰশীলতাৰ সমস্যা এইটো হয় তো ইয়াতে ৰাইট এনচাৰ কি আছে চি নম্বৰটো চাওকচোন এ বি চি ডি ই চ' ইয়াৰ ৰাইট এনচাৰ হ'ব এইটো চব কৈশোৰত কি হয় জনসম্পৰ্কীয় সমস্যা এইটো হয় মানসিক জটিলতাৰ সমস্যা অলপ মানে ট্ৰাভেলিং এজ হয় এইটো অপৰাধ প্ৰৱণতা আৰু এইটোত অপৰাধ বেছি কৰা সামাজিক প্ৰতি সংযোজন সামাজিক সমাযোজনত সামাজিক এডজাষ্টমেণ্ট বিচাৰে আৰু ইয়াতো ই মানে কি বিচাৰে ইণ্ডিপেণ্ডেণ্ট স্বাধীনতা বিচাৰে তো আত্মনিৰ্ভৰশীলতা নিজৰ ওপৰত কনফিডেঞ্চ বেছি থাকে ঠিক আছে মই এইবিলাক পঢ়াইছিলোঁ আপোনালোকক যিকেইটা এতিয়াও মই বাৰে কৈ আছোঁ যিসকলে মানে এইটো ভিডিঅ' প্ৰথম চাই আছে মোৰ প্ৰথম কনচেপ্টৰ ভিডিঅ'টো চাই হওক তাৰপিছত এইটো কুৱেশ্যন আপোনালোকে সলভ কৰিব আহিব
কাৰণ তাত মই সম্পূৰ্ণ মানে A to Z প্ৰথম চেপ্টাৰৰ A to Z মই তাত বহুত ধুনীয়াকৈ নোটছ প্লাছ বহুত বঢ়িয়াকৈ বুজাই দিছোঁ আপোনালোকে সেইটো ভিডিঅ' চালে ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিলে CDBৰ প্ৰথম চেপ্টাৰৰ যিকোনো কুৱেশ্যন আপোনালোকে পাৰিব তো নেক্সট ভিডিঅ'ত নেক্সট কুৱেশ্যন বাল্যকালত শিশুৱে বিষয় জ্ঞান লাভ কৰে 2012ত আহিছিল এইটো কুৱেশ্যন সমাজৰ পৰা মাক দেউতাকৰ পৰা সমনীয়াৰ পৰা ওপৰৰ আটাইকেইটা তো ওপৰৰ আটাইকেইটাই হ'ব বাল্যকালত কি হয় সমাজৰ পৰা শিশুৱে জ্ঞান লাভ কৰে মাক দেউতাকৰ পৰাও কৰে আৰু সমনীয়াৰ পৰাও কৰে তো ইয়াৰ ৰাইট এনচাৰ হ'ব ওপৰৰ আটাইকেইটা নেক্সট কুৱেশ্যন তলৰ কোনটো উপাদানে বিকাশত সহায় কৰে তো মই এইটো আপোনালোকে জানে আৰু কি ক'ম প্ৰথম কি আছে বংশগতি বি আছে পৰিৱেশ চি আছে মনোবৈজ্ঞানিক কাৰকসমূহ আৰু ডি আছে ওপৰৰ আটাইকেইটা তো মই আপোনালোকক কৈছিলোঁ এইটো তো এইটো যদিও ছেকেণ্ড চেপ্টাৰৰ কুৱেশ্যন তথাপিও মই প্ৰথম চেপ্টাৰত আলোচনা কৰিছিলোঁ এইটো কুৱেশ্যন তো ইয়াৰো হেৰি হ'ব হেৰিডিটি এনভাইৰনমেণ্ট এণ্ড সাইকোলজি এইটো সব হ'ব ওপৰৰ আটাইকেইটা ঠিক আছে নেক্সট কুৱেশ্যন শাৰীৰিক মানসিক আৰু ব্যক্তিত্ব বিকাশৰ মূল ভিত্তিৰ সময় হ'ল মানে শাৰীৰিক মানসিক আৰু ব্যক্তিত্ব বিকাশৰ মূল ভিত্তিৰ সময়সীমা হ'ল স্পেচিয়েল টেট 2021ত আহিছিল এইটো আপোনাৰ হ'ব যৌৱনকাল এডলচেঞ্চত কি হয় শাৰীৰিক বিকাশ দ্ৰুত হয় আৰু মানসিক বিকাশ হয় আৰু ব্যক্তিত্ব পাৰ্চনেলিটি ডেভেলপমেণ্টো হয় এইটো কি হয় যৌৱনকালে চাওক আপোনালোকক মই যে কৈ আছোঁ মানে CDBৰ টাস্কবিলাক আপুনি অসমীয়াত নাচাই ইংলিছত বেছি চাব কিয় এইটো অসমীয়াত আমি কি পাইছিলোঁ কৈশোৰ কাল ইয়াতে কি হৈ আছে যৌৱনকাল কিন্তু ইংলিছটো চাব ঠিকে আছে এডলচেঞ্চ এইটো চেঞ্জ নহয় তো মই আপোনালোক সকলোকে ক'ম CDBৰ টাস্কবিলাক ইংলিছত চোৱা বেছি ভাল হ'ব কাৰণ অসমীয়াবিলাক অলপ সিফালে সিফালে হয় ইংলিছ কিন্তু সিফালে ভাষাৰ বিকাশ কোন সময়ত হয় তো ইয়াতে অপশ্যন কি আছে শৈশৱকাল পূৰ্ব বাল্যকাল উত্তৰ বাল্যকাল এইটো স্পেলিং ভুল হৈ আছে বাল্যকাল হ'ব আৰু মই আপোনালোকক কি সিদিনা যিটো হেৰি দিছিলোঁ আপোনালোক স্তৰৰ যিবিলাক বৈশিষ্ট্য কৈছিলোঁ শৈশৱকালতে মানে ভাষা বিকাশ বুলি মই কৈছিলোঁ ভাষাৰ বিকাশ তো ইয়াতে এনচাৰ কিন্তু হ'ব আপোনাৰ আৰ্লি চাইল্ডহুড শৈশৱকাল কিয় নহ'ল মই আপোনাক ক'ম তো আপোনালোকে চাব বাল্যকাল যিটো আছে বাল্যকালত আমি দুটা ভাগত ভাগ কৰোঁ এটা হ'ল আপোনাৰ পূৰ্ব বাল্যকাল আৰ্লি বা এটা উত্তৰ বাল্যকাল তো আৰ্লি আৰু এটা হ'ল লেটাৰ মানে মোবাইল স্ক্ৰীনত মানে হেণ্ডৰাইটিং এনেকুৱা হয় আপোনালোকে বুজিব আৰু লেটাৰ তো যদি পূৰ্ব বাল্যকাল কয় এইটো সময়সীমা বুজাব আপোনাৰ 2ৰ পৰা পূৰ্ব বাল্যকাল আৰু লেটাৰ চাইল্ডহুড বুলি ক'লে 6ৰ পৰা 12 বুজাব আৰু তেতিয়া মানে পূৰ্ব আৰু উত্তৰ যদি থাকে তেতিয়া ইনফেন্সিৰ সময় হ'ব 0ৰ পৰা 2 বছৰ তো যদি আপোনাৰ পূৰ্ব বাল্যকাল থাকে মানে আৰ্লি চাইল্ডহুড থাকে তেতিয়াহ'লে আপোনাৰ এনচাৰ কি দিব লাগিব পূৰ্ব বাল্যকাল আৰু যদি বাই চান্সত যদি এইটো কুৱেশ্যনত এনেকুৱা শৈশৱকাল আছে ইয়াতে যদি পূৰ্ব বাল্যকাল দি দিওঁ অকল বাল্যকাল দিলে হয় এইটো মুচি দিওঁ বাল্যকাল দিছে এতিয়া কৈশোৰকাল দিছে আৰু এটা হেৰি কি দিওঁ এডাল্টহুড বয়ঃপ্ৰাপ্তিকাল দিলে তেতিয়াহ'লে আপোনাৰ এনচাৰ এইটো হ'ব শৈশৱকাল আপোনাৰ অপশ্যন চাই কিছুমান এনচাৰ চিলেক্ট কৰিব লাগিব ঠিক আছে আৰু যদি আপোনালোকৰ কিবা অলপ কনফিউজন থাকে মোৰ কমেণ্টছ কৰিব মই নেক্সট এটা ভিডিঅ'ত বহুত ধুনীয়াকৈ মই বুজাই দিবলৈ ট্ৰাই কৰিম তো 9 নম্বৰ কুৱেশ্যন শিশুৰ সৃজনী শক্তিৰ বিকাশ কোনটো কালত হয় মানে ক্ৰিয়েটিভিটি কোনটো স্তৰত হয় এইটো কুৱেশ্যন আহিছে BTR টেট 2012ত আহিছিল অপশ্যন এ শৈশৱকালত অপশ্যন বি বাল্যকালত অপশ্যন চি যৌৱনকালত অপশ্যন চি কৈশোৰকালত তো ইয়াৰ ৰাইট এনচাৰ কি হ'ব অপশ্যন বি বাল্যকালত ক্ৰিয়েটিভিটি বাঢ়ে বুদ্ধিমত্তা বাঢ়ে ঠিক আছে নেক্সট কুৱেশ্যন কৈশোৰকাল হ'ল BTR টেট 2012ত দিছিল কুৱেশ্যনটো অপশ্যন এ আছে স্বৰূপমূলক অপশ্যন বি আছে অপৰাধ প্ৰৱণতা আৰু অপশ্যন চি আছে ধুমুহা আৰু উৎপীড়নৰ কাল ডি আছে এটাও নহয় তো ইয়াৰ কি হ'ব কৈশোৰকাল কি ধুমুহা আৰু উৎপীড়নৰ কাল কোনে কৈছিল ষ্টেনলি হল কোনটো গ্ৰন্থত কৈছিল এমিল ঠিক আছে নেক্সট কুৱেশ্যন প্ৰশ্ন সুধি ব্যতিক্ৰান্ত কৰা কাল কোনটো ষ্টেজত মানে প্ৰশ্ন বেছি সোধা শিশুৱে শৈশৱকাল পূৰ্ব বাল্যকাল স্পেলিং ভুল আপোনালোক চাই ল'ব পূৰ্ব বাল্যকাল উত্তৰ বাল্যকাল আৰু কৈশোৰকাল ইয়াৰ ৰাইট এনচাৰ কি হ'ব শৈশৱকালত শিশুৱে বেছি কুৱেশ্যনিং এজ বুলি আপোনালোকক কৈছিলোঁ মোৰ প্ৰথম ভিডিঅ'ত মানৱ জীৱনৰ প্ৰথম 5 বছৰ কাল কোৱা হয় BTR টেট 2012 চনত দিছিল এইটো কুৱেশ্যন মানৱ জীৱনৰ প্ৰথম 5 বছৰ কি কাল
ছিল 0 পৰা 5 ইয়াৰ্স এটা নৱজাত আছে পূৰ্ব বাল্যকাল উত্তৰ বাল্যকাল যিসকলে মই আকৌ কৈ আছো যিসকলে কুৱেশ্যনবিলাক ভালকে পৰা নাই যা ভাবি আছে যে প্ৰথম চেপ্টাৰ সকলোবোৰ কুৱেশ্যন এটেম্প কৰিব পাৰিব তেতিয়াহ'লে আমাৰ ভিডিঅ'খন এইটো চাব ডেসক্ৰিপচনত লিংক দিয়া আছে ঠিক আছে 13 নম্বৰ কুৱেশ্যন মানুহৰ বিকাশক চাৰিটা স্তৰত বিভাজন কৰা প্ৰথম গৰাকী দাৰ্শনিক কি আছিল কোন আছিল তো মানুহৰ বিকাশৰ স্তৰত যে ভাগ কৰিছিল প্ৰথমে কোনে দিছিল এটো ৰসু আপোনালোকক কৈছিলো ৰসু আৰু তেওঁৰ মতে কি আছিল বিকাশৰ স্তৰ চাৰিটা আছিল আৰ্নল্ড জোনছৰ মতে বিকাশৰ স্তৰ কেইটা আছিল আৰ্নল্ড জোনছৰ বিকাশৰ স্তৰ কেইটা আছিল চাৰিটা আছিল ঠিক আছে নেক্সট এটা শিশু মাতৃগৰ্ভত থাকে এটা শিশু মাতৃগৰ্ভত কিমান দিন থাকে ঠিক আছে 280 ডেজ কি আছে 9 মাহ 9 দিন ঠিক আছে 9 মাহ 9 দিন এটা শিশু নৱজাতক পৰ্যায় ধৰা হয় জন্মৰ পৰা 1 মাহলৈ জন্মৰ পৰা 2 মাহলৈ জন্মৰ পৰা 3 মাহলৈ জন্মৰ পৰা 4 মাহলৈ এটো এটো ভুল হৈ আছে এইবিলাক তো এটো মই এনসার কৰি দিছো নৱজাত শিশুক কি কোৱা হয় মানে আপোনাৰ নাৰী কাটা পিছৰ 15 দিনলৈ নাৰী কটা শিশুটো যেতিয়া নাৰী কটা হয় তাৰ পৰা 15 দিনলৈ কি কয় নৱজাত আৰু তাৰ আগলৈ কি বুলি কোৱা হয় সদ্যজাত বুলি কোৱা হয় ঠিক আছে এটো কোৱেশ্চন ভুল আছে আনসার 17 নম্বৰ জন্ম হোৱাৰ পৰা নাৰী সংযোগ বিচ্ছিন্ন নকৰালৈকে এটা শিশুক কোৱা হয় জন্ম হোৱাৰ নাৰী বিচ্ছিন্ন মানে নাৰী কটা আগলৈ কি বুলি কোৱা হয় সদ্যজাত এটো মিলিছে আৰু তাৰ পিছৰ পৰা 15 দিনলৈ কি কোৱা হয় নৱজাত ঠিক আছে 18 নম্বৰ তলৰ কোনটো বিকাশৰ উপাদান নহয় তো তলৰ কোনটো বিকাশৰ উপাদান নহয় বৃদ্ধি বিকাশৰ উপাদান হয় পৰিপক্কতা উপাদান হয় অভিজ্ঞতা উপাদান হয় ওজনটো বিকাশৰ উপাদান নহয় আৰু বৃদ্ধি পৰিপক্কতা আৰু কি আছিল সামাজিক স্থানীকৰণ আছিল আৰু এটা সামাজিক স্থানীকৰণ আছিল তো ইয়াতে এটো নাতে কি দিছে ওজন তো ভুল কিন্তু এটো হয় আৰু এইটো কাৰ্মত আছিল পিয়াজৰ মতে জেনাৰেলটো নহয় কিন্তু জেনাৰেলটো থাকিলে এটো সমানতা থাকিলে হয় পিয়াজৰ মতে বিকাশৰ স্তৰ চাৰিটা এটা ঠিক আছে নেক্সট বিকাশ হল এনে প্ৰক্ৰিয়া ই শৈশৱ কালত হয় জীৱনব্যাপী শব্দ হয় তো বিকাশ কি হয় জীৱনব্যাপী চলি থাকে কোনো এটা হেৰিত নহয় গোটেই জীৱন চলি থাকে বিকাশ ঠিক আছে নেক্সট কোৱেশ্চন বিকাশৰ দুটা প্ৰধান ক্ষেত্ৰ তো মই আপোনালোকক কৈ দিছিলো ডেভেলপমেন্ট ইজিক্যাল টু কি আছিল তো প্ৰথম কি আছে বংশগতি আৰু অভ্যাস পৰিবেশ আৰু সমাজ পৰিয়াল আৰু সমাজ তো মই কৈছিল ডেভেলপমেন্ট ইজিক্যাল টু হেৰিডিটি এন্ড টু এনভায়ৰনমেন্ট কি ডেভেলপমেন্ট ইজিক্যাল টু হেৰিডিটি এন্ড এনভায়ৰনমেন্ট এটো সূত্ৰ আছিল ইয়াৰ তো ডেভেলপমেন্ট এটো বিকাশ তো ইয়াৰ কি হেৰিডিটি বংশগতি আৰু পৰিবেশ তো এটো বিকাশৰ উপাদান ঠিক আছে বিকাশৰ মূল উপাদান কেইটা চাৰিটা শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হল দৈহিক বিকাশ মানসিক বিকাশ আৰ্থ সামাজিক বিকাশ সামগ্ৰিক বিকাশ শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ কি সামগ্ৰিক বিকাশ খালি কোনো এটা দিক খালি এটা দৈহিক দিক হলে নহব মানসিক দিক হলেও নহব আৰ্থ সামাজিক বিকাশ হলেও নহব সকলোবোৰ বিকাশ হ'ব লাগিব সামগ্ৰিক বিকাশ হল শিশুৰ এটাৰ বিকাশৰ অৰ্থ ঠিক আছে নেক্সট শিশুৰ বিকাশ আৰম্ভ হয় শিশুৰ বিকাশ কেতিয়া আৰম্ভ হয় এটো মই আপোনালোকক ধুনিয়া কৈছো সব নোটছৰ পৰা আহিছে গৰ্ভাৱস্থাৰ পৰা আৰম্ভ হয় বিকাশ পৰনিৰ্ভৰশীলতা এটা শিশুৰ এটা বৈশিষ্ট্য মানে পৰনিৰ্ভৰ কোনটো স্তৰত হয় শিশু শৈশৱ কালত হয় পৰনিৰ্ভৰশীলতা প্ৰাক স্কুল পৰ্যায় প্ৰি স্কুলিং কেতিয়া আৰম্ভ হয় শৈশৱ কাল বাল্যকাল কৈশোৰ কাল আৰু বয়স প্ৰাপ্তি কাল তো এটো কেতিয়া আৰম্ভ হয় শৈশৱ কালত আৰম্ভ হয় কিয়নো শৈশৱ কালৰ ষ্টেজ হল আপোনাৰ 0 পৰা 5 আৰু বাল্যকাল 6 to 12 আৰু কৈশোৰ কাল 12 to 18 আৰু 18 প্লাস ঠিক আছে তো জেনাৰেলি আমাৰ এটা শিশু কিমান বয়সত স্কুলত যায় 6 বছৰত তো স্কুলৰ আগৰ বছৰটো হেৰি কব প্ৰাক স্কুল পৰ্যায় বুলি তো 6 বছৰ আগত কি হয় 0 পৰা 5 বছৰ তো এইটো প্ৰাক স্কুল মানে প্ৰাক স্কুলিং এজ বুলি কোৱা হয় প্ৰি স্কুলিং এজ ঠিক আছে শৈশৱ কাল কোৱা হয় মানৱ জীৱনৰ বিকাশৰ প্ৰথম স্তৰ কোনটো মানুহৰ জীৱনৰ প্ৰথম বিকাশৰ স্তৰ কোনটো হয় ইনফেন্সি শৈশৱ কাল মানুহ এটা জন্ম হোৱাৰ পিছতটো ফাৰ্স্ট স্টেজ কি আহি পায় শৈশৱ কালে পায় তো হেতু কি হ'ব ইনফেন্সি সকলৰ ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষা প্ৰাক প্ৰাথমিক শিক্ষা প্ৰি প্ৰাইমাৰী স্কুল তো এটো এজটো প্ৰথমত মাইন্ডত এডলসেন্স হয় আপোনাৰ 12 ৰ পৰা
18 বছৰলৈ 12 পৰা 18 তো প্ৰাক প্ৰাথমিক এইটো নহ'ব নিমিলে প্ৰাথমিক সৰু বয়সত দিয়া হয় প্ৰাথমিক শিক্ষা প্ৰাইমেৰী এইটো LP স্কুলৰ শিক্ষা এইটো আৰু তলত হ'ব এইটো আপোনাৰ বাল্যকালত হ'ব মাধ্যমিক শিক্ষা এইটো আপোনাৰ এডাল্টত জয় হ'ব হায়াৰ ছেকেণ্ডাৰী 18 বছৰ পাৰ হ'ব ইয়াতে কি আছে হাই স্কুল উচ্চ শিক্ষা এইটো হ'ব আপোনাৰ ৰাইট নেক্সট কোৱেশ্চন সৰ্বপ্ৰাণবাদী দোৱা এনিমিজম এটা বৈশিষ্ট্য মানে কোনটো ষ্টেজৰ ল'ৰা ছোৱালীয়ে মানে ভাবে সব বস্তুৰে জীৱ আছে সব বস্তু মানে মানে কথা ক'ব পাৰে সব বস্তু মানে জীৱ বুলি ভাবে কোনটো কালত ভাবে শৈশৱ কালত শিশুৱে কি ভাবে সকলো বস্তুৰে প্ৰাণ আছে বুলি ভাবে আৰু 29 নম্বৰ কোৱেশ্চন বিদ্যালয় শিক্ষাৰ বয়স স্কুলিং এজ বুলি কোনটো কোৱা হয় কোনটো মই অলপ আগতে কৈয়ে দিছোঁ এইবিলাক আপোনালোকক তো স্কুলিং এজ বুলি কাকো হয় বাল্যকাল এইটো হ'ল প্ৰি স্কুলিং এজ এইটো স্কুলিং এজ 30 নম্বৰ কোৱেশ্চন ল'ৰা ছোৱালীয়ে ঘৰত থকাতকৈ অধিক সময় বাহিৰত কটাবলৈ বিচাৰে কোনটো কালত ল'ৰা ছোৱালী ঘৰত থকাকৈ বাহিৰত কটাব বিচাৰে বাল্যকালত সব মানে মই যিমান তো গাইজ প্ৰথম চেপ্টাৰৰ পৰা আমি আজি 30টা কুৱেশ্যন আলোচনা কৰিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ প্লাছ মডেল কুৱেশ্যন আলোচনা কৰিছোঁ আৰু আপোনালোক প্ৰথম চেপ্টাৰৰ কনচেপ্টও আলোচনা কৰিছোঁ এইটো আপোনাৰ ডিছক্ৰিপশ্যনত থাকি যাব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব 100% ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ মানে কিবা ভুল ত্ৰুটি হৈ থাকে বা আপোনালোকক বুজাওঁতে কিবা যদি অসুবিধা পাইছে যদি মোৰ কিবা প্ৰব্লেম আছে তেতিয়া এইটো কমেণ্টত জনাব মই তাৰ চেঞ্জ আনিম বা শুধৰণি কৰিব চেষ্টা কৰিম তো এইখিনিয়ে থাকিল আৰু মই সকলোকে এটা বিনম্ৰ অনুৰোধ কৰিম যে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ